নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 2.2 2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নত আমাক দিয়া আছে যে তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। আমাক প্ৰশ্নত কৈছে যে প্ৰশ্নত আমাক দিয়া আছে দুটাকৈ সংখ্যা আৰু এই সংখ্যা দুটা প্ৰথমটো হৈছে দ্বিঘাত বহুপদ এটাৰ শূন্য দুটাৰ সমষ্টি আৰু আনটো সংখ্যা হৈছে শূন্য দুটাৰ গুণফল। আৰু এই শূন্য দুটাৰ সমষ্টি আৰু গুণফলৰ মানৰ পৰা অৰ্থাৎ এই সংখ্যা দুটাৰ পৰা আমি এটা দ্বিঘাত বহুপদ উলিয়াব লাগে। একেদৰে এই 2 নম্বৰত দিয়া সংখ্যা দুটা প্ৰথমটো হৈছে শূন্য দুটাৰ সমষ্টি আৰু দ্বিতীয়টো হৈছে শূন্য দুটাৰ গুণফল। এই সংখ্যা দুটাৰ পৰা আমি এটা দ্বিঘাত বহুপদ উলিয়াব লাগে। গতিকে আমি প্ৰথমতে 1 নম্বৰটো সমাধান কৰিম। এই সংখ্যা দুটা যেহেতু এটা হৈছে শূন্য দুটাৰ সমষ্টি আৰু আনটো হৈছে শূন্য দুটাৰ গুণফল, গতিকে আমি এটা দ্বিঘাত বহুপদৰ শূন্য আৰু অহগৰ মাজৰ সম্পৰ্ক এই পদ্ধতিটোৰ জৰিয়তে আমি এই সংখ্যা দুটাৰ পৰা এটা দ্বিঘাত বহুপদ উলিয়াব পাৰোঁ। গতিকে আমি প্ৰথমটো উলিয়াম। প্ৰথমটো আমাক দিয়া আছে 1/4 আৰু -1। আমি জানো যে দ্বিঘাত বহুপদ এটা ax স্কোয়াৰ প্লাছ মাইনাছ bx প্লাছ মাইনাছ c এই আৰ্হিত গঠিত হয়। গতিকে আমি ইয়াত দ্বিঘাত বহুপদ এটাৰ শূন্য আৰু অহগৰ মাজৰ সম্পৰ্ক এই পদ্ধতিটো প্ৰয়োগ কৰিম। এই পদ্ধতিৰ প্ৰথমটো সম্পৰ্ক হৈছে শূন্য দুটাৰ সমষ্টি। আমি যদি শূন্য দুটাৰ সমষ্টি উলিয়াব যাওঁ তেতিয়াহ'লে আমি পাইছিলোঁ যে ইয়াত শূন্য দুটাৰ সমষ্টি ইকুৱেল -x ৰ হক। ইয়াত x ৰ হক হিচাপে আছে b, গতিকে -x ৰ হক হ'ব -b ডিভাইডেড বাই x স্কোৱাৰৰ অহক। ইয়াত x স্কোৱাৰৰ অহক হিচাপে আছে a, গতিকে কিউৰ ঠাইত বহিব a। আৰু শূন্য দুটাৰ সমষ্টি ইকুৱেল ইয়াত আমাক দিয়া আছে 1/4। গতিকে ইয়াত আমি দেখা পালোঁ যে -b/a ইয়াৰ সমানত আছে 1/4 আৰু bৰ ঠাইত আছে অৰ্থাৎ bৰ সমানকৈ আছে 1 আৰু a ৰ সমানকৈ আছে 4। গতিকে ইয়াত -b ইকুৱেল হ'ব 1 আৰু b ইকুৱেল হ'ব -1, অৰ্থাৎ মাইনাছ আমি গুচাবলগীয়া হ'লে দুয়ো পক্ষত মাইনাছ পূৰণ কৰি দিব লাগিব। তেতিয়া b ইকুৱেল আমি পাম -1 আৰু a ইকুৱেল ইয়াত হ'ব a ইকুৱেল 4। গতিকে আমি ইয়াত b ইকুৱেল পালোঁ -1 আৰু a ইকুৱেল পালোঁ 4। এতিয়া আমি দ্বিতীয়টো সম্পৰ্ক ইয়াত উপস্থাপন কৰিম। দ্বিতীয়টো সম্পৰ্ক আছিলে শূন্য দুটাৰ গুণফল। শূন্য দুটাৰ গুণফল ইকুৱেল আমি পাইছিলোঁ ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কোৱাৰৰ অহক। ইয়াত আমি ধ্ৰুৱক পদ হিচাপে পাইছোঁ c, গতিকে ইয়াত pৰ ঠাইত বহিব c আৰু qৰ ঠাইত বহিব x স্কোৱাৰৰ অহক। x স্কোৱাৰৰ অহক আছে ইয়াত a, গতিকে ইয়াত বহিব a। আৰু শূন্য দুটাৰ গুণফলৰ মান আমি পাইছোঁ ইয়াত -1, গতিকে ইয়াৰ সমান হ'ব -1। এতিয়া আমি পালোঁ c/a ইকুৱেল -1 আৰু এই -1ৰ তলত আমি যিহেতু 1 এটা আছে বুলি গম পাওঁ, গতিকে c/a ইকুৱেল হ'ব -1/1। ইয়াত আমি c ইকুৱেল পালোঁ -1 আৰু a ইকুৱেল পালোঁ 1। কিন্তু ইয়াৰ আগৰ সম্পৰ্কটো যদি আমি চাব যাওঁ তেতিয়া আমি পাইছিলোঁ a ইকুৱেল 4, অৰ্থাৎ a ইকুৱেল ইয়াত আমি 4 পাইছোঁ, কিন্তু ইয়াত আমি পাইছোঁ a ইকুৱেল 1। গতিকে এই দুইটা সম্পৰ্কত আমি এৰ মান সমান কৰিব লাগিব, অৰ্থাৎ যোনটো সম্পৰ্কত এৰ মান ডাঙৰ হৈছে তাৰ লগত আমি সমান কৰিব লাগিব, অৰ্থাৎ সৰুটো। ইয়াত আমি দেখা পাইছোঁ যে প্ৰথমটো সম্পৰ্কত a ইকুৱেল 4 আৰু দ্বিতীয়টো সম্পৰ্কত a ইকুৱেল +1। গতিকে ইয়াত আমি সমান কৰিবগৈ লাগিব 4, অৰ্থাৎ এই 1ক আমি 4ৰ সমান কৰিব লাগিব। গতিকে ইয়াত আমি 4ৰ লগত সমান কৰিবলৈ 1ৰ লগত 4 এটা ইনটু কৰিব লাগিব। আৰু যিহেতু qৰ লগত 4 ইনটু হৈছে, গতিকে pৰ লগতো 4 এটা ইনটু হ'ব। গতিকে ইয়াত আমি পালোঁ ইকুৱেল পালোঁ ইয়াত -4 আৰু ডিভাইডেড বাই +4। গতিকে c/a ইকুৱেল আমি পালোঁ -4/4। ইয়াত আমি c ইকুৱেল পালোঁ -4, কাৰণ pৰ ঠাইত আছে -4 আৰু qৰ ঠাইত আছে +4, গতিকে a ইকুৱেল হ'ব +4। এতিয়া আমি b, a আৰু c এই তিনিওটাৰ মান যদি আমি
এই দ্বিঘাত বহুপদটোত বহুৱাই দিওঁ তেতিয়াহ'লে আমি পামগে এৰ মান পাইছোঁ আমি 4 গতিকে 4x স্কোয়ার বহিব আৰু বিৰ মান পাইছোঁ আমি -1 -1 ইনটু x আৰু চিৰ মান পাইছোঁ আমি ইয়াত -4 গতিকে ইয়াত বহিব -4 আৰু ইয়াক যদি আমি ভালকৈ লিখিব যাওঁ তেতিয়াহ'লে আমি পামগে 4x স্কোয়ার 1 ইনটু x ইকুৱেল x আৰু ইয়াত বহিব -4 গতিকে দ্বিঘাত বহুপদটো হ'ল 4x স্কোয়ার -x -4 গতিকে 1/4 আৰু -1 এই সংখ্যা দুটাৰ পৰা পাব পৰা দ্বিঘাত বহুপদটো হ'ল 4x স্কোয়ার -x -4 এতিয়া আমি 2 নম্বৰত দিয়া সংখ্যা দুটাৰ পৰাও এটা দ্বিঘাত বহুপদ উলিয়াম 2 নম্বৰত আমাক দিয়া আছিলে √2 আৰু 1/3 এতিয়া আমি ইয়াত √2 পাইছোঁ শূন্য দুটাৰ সমষ্টি হিচাপে আৰু 1/3 পাইছোঁ শূন্য দুটাৰ গুণফল হিচাপে 1 নম্বৰত সমাধান কৰাৰ দৰে এই দুটা সংখ্যাকো আমি এতিয়া দ্বিঘাত বহুপদ এটা শূন্য আৰু অহকৰ মাজৰ সম্পৰ্ক এই পদ্ধতিটোৰ সহায়ত সমাধান কৰিম তেতিয়াহ'লে প্ৰথমটো সম্পৰ্ক আহিব শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি ইকুৱেল আমি পাইছিলোঁ -xৰ হওক ডিভাইডেড বাই x স্কোয়াৰৰ হওক দ্বিঘাত বহুপদটোত ax স্কোয়ার প্লাস মাইনাস bx প্লাস মাইনাস c এ আৰ্হিত এটা দ্বিঘাত বহুপদ গঠিত হয় আৰু ইয়াত xৰ হওক হ'ব b আৰু -xৰ হওক হ'ব ইয়াত -b আৰু x স্কোয়াৰৰ হওক হ'ব ইয়াত a গতিকে কিউৰ ঠাইত বহিব a আৰু শূন্য দুটাৰ সমষ্টি হিচাপে পাইছোঁ আমি √2 ইকুৱেল হ'ব ইয়াত -b/a সমান হ'ব √2 আৰু √2ৰ তলত নিশ্চয় 1 এটা আছে বুলি আমি গম পাওঁ গতিকে -b/a সমান হ'ব √2/1 গতিকে -bৰ মান হ'ব √2 আৰু a মান হ'ব 1 এতিয়া যদি আমি দ্বিতীয়টো সম্পৰ্ক চাওঁ দ্বিতীয়টো সম্পৰ্ক আছিলে শূন্য দুটাৰ গুণফল ইকুৱেল হ'ব ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কোয়াৰৰ অহক ইয়াত ধ্ৰুৱক পদ হিচাপে আমি পাওঁ c গতিকে পিৰ ঠাইত বহিব c আৰু ডিভাইডেড বাই x স্কোয়াৰৰ অহক x স্কোয়াৰৰ অহক হিচাপে আছে ইয়াত a গতিকে কিউৰ ঠাইত বহিব a আৰু এই প্ৰশ্নটোত আমি শূন্য দুটাৰ গুণফল হিচাপে পাইছোঁ 1/3 গতিকে c/a ইয়াৰ সমান হ'ব 1/3 ইয়াত আমি পালোঁ c ইকুৱেল 1 আৰু a ইকুৱেল 3 কিন্তু প্ৰথমটো সম্পৰ্কত যদি আমি চাওঁ ইয়াত আমি a ইকুৱেল পাইছিলোঁ 1 আৰু দ্বিতীয়টো সম্পৰ্কত আমি পাইছোঁ a ইকুৱেল 3 কিন্তু আমি প্ৰথমতে কৈছিলোঁ যে দুয়োটা সম্পৰ্কত a ৰ মান সদায় সমান হ'ব লাগিব আৰু দুয়োটা সম্পৰ্কত a ৰ মান যোনটো ডাঙৰ হয় তাৰ সমান আমি দুয়োটা কৰিব লাগিব গতিকে ইয়াত আমি a ৰ মান ডাঙৰ পাইছোঁ 3 1তকৈ কাৰণ 3 ডাঙৰ গতিকে ইয়াত আমি a ৰ মান সমান কৰিব লাগিব 3 গতিকে এই 1ৰ লগত আমি 3 এটা ইনটু কৰিব লাগিব আৰু ইয়াত আমি কিউৰ লগত যেহেতু 3 এটা ইনটু কৰিলোঁ গতিকে পিৰ লগতো 3 এটা ইনটু হ'ব গতিকে ইয়াত আমি পালোঁ 3 ইনটু √2 আৰু তলত আমি পালোঁ 3 ইনটু 1 ইকুৱেল 3 এতিয়া আমি a ইকুৱেল 3 ইয়াতো a ইকুৱেল 3 পালোঁ গতিকে এই দুয়োটা সম্পৰ্কতে সমান হ'ল গতিকে ইয়াত আমি -b ইকুৱেল পালোঁ 3 ইনটু √2 গতিকে b ইকুৱেল হ'ব -3 ইনটু √2 আৰু ইয়াত আমি c ইকুৱেল পালোঁ c ইকুৱেল ইয়াত হ'ব 1 আৰু a ইকুৱেল হ'ব 3 গতিকে এই b c আৰু a এই তিনিওটাৰ মান যদি আমি ax স্কোয়ার প্লাস মাইনাস bx প্লাস মাইনাস c এই দ্বিঘাত বহুপদটোত যদি বহুৱাই দিওঁ তেতিয়াহ'লে আমি পাম ইয়াত a ইকুৱেল পাইছোঁ আমি 3 গতিকে থ্ৰাইছ x স্কোয়ার তাৰপিছত b ইকুৱেল পাইছোঁ আমি -3 ইনটু √2x আৰু c ইকুৱেল পাইছোঁ আমি +1 গতিকে √2 আৰু 1/3 এই দুটা সংখ্যাৰ পৰা গঠন কৰিব পৰা দ্বিঘাত বহুপদটো হ'ল থ্ৰাইছ x স্কোয়ার -3 ইনটু √2x +1 গতিকে আমি দুইটা প্ৰশ্ন দিয়া দুইটা সংখ্যাৰ পৰা একোটা দ্বিঘাত বহুপদ উলিয়ালোঁ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে আৰু এই প্ৰশ্নটোত কমেও 6টামান সংখ্যাৰ জোৰ দিয়া আছিলে আৰু তাৰে মই দুটা জোৰ
আপোনালোকৰ আগত সমাধান কৰি দেখুৱাইছোঁ আৰু বাকীকেইটা সংখ্যাযোৰ যদি আপোনালোকে সমাধান কৰিবলৈ টান পায় তেতিয়াহ'লে মোক ভিডিঅ'টোত নিশ্চয় কমেণ্ট কৰি জনাব মই আপোনালোকক সেই বাকী থকা সংখ্যাযোৰ কেইটাৰ পৰাও একোটা দ্বিঘাত বহুপদ উলিয়াই দিবলৈ নিশ্চয় চেষ্টা কৰিম। চ' আজিলৈকে ইমানে, ধন্যবাদ।